ৰাজ্যত যোৱা 3 দিন ধৰি নেৰানেপেৰা বৰ্ষণ পৰি আছে আৰু বৰষুণৰ ফলত ঠাণ্ডাৰ ফলত ৰাইজ সাধাৰণ জনতা ঘৰৰ পৰা ওলাব পৰা নাই। গৰু ছাগলী হাঁহ মুৰ্গী সকলোৰে অসুবিধা হৈ গৈছে, ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি গৈছে। কিন্তু তেনে মুহূৰ্তত আজি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আপোনালোকক আমি দেখুৱাইছোঁ এই দৃশ্য হৈছে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত শিলে তাণ্ডৱ লীলা চলাই যোৱাৰ পাছতেই এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। কেৱল নগাঁৱত নহয়, গুৱাহাটী মহানগৰতো শিলে তাণ্ডৱ লীলা চলাইছে। দমে দমে আকাশৰ পৰা শিল খহি পৰিছে। আপোনালোকক দেখুৱাইছোঁ এই দৃশ্য হৈছে নগাঁও বটদ্ৰৱা সমষ্টিৰ জাজৰি আদি অঞ্চলত ব্যাপক হাৰত আকাশৰ পৰা শিল পৰা পৰিলক্ষিত হৈছে। ধুমুহা চলিছে, বৰ্ষণ চলিছে, চেঁচা বতাহৰ ফলত ৰাইজ এনে ঘৰৰ পৰা ওলাব পৰা নাই। গৰু ছাগলীৰ অৱস্থা নাজল নাথল হৈ পৰিছে। আৰু তেনে মুহূৰ্তত আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত এনেকৈ শিলা বৰ্ষণে তাণ্ডৱ লীলা চলোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ আপোনালোকৰ এই দৃশ্য আপোনালোকে চাইছে। কেৱল নগাঁও নহয়, গোৱালপাৰাতো বিভিন্ন অঞ্চলত শিল পৰিছে, ধুবুৰীত শিলৰ তাণ্ডৱ লীলা চলিছে। আমি দেখুৱাইছোঁ এই দৃশ্য আপোনালোকে চাইছে। এই দৃশ্য হৈছে নগাঁও জিলাৰ জাজৰি বটদ্ৰৱা আদি অঞ্চলৰ দৃশ্য। একেদৰে আপোনালোকক আৰু দেখুৱাইছোঁ এই দৃশ্য হৈছে গুৱাহাটী মহানগৰৰ দৃশ্য। গুৱাহাটী মহানগৰতে এনেকৈ শিলে তাণ্ডৱ লীলা চলাইছে। আমি দেখুৱাইছোঁ আপোনালোকক যে যোৱা 3টা দিন ধৰি ৰাজ্যৰ ব্যাপক হাৰত নেৰানেপেৰা বৰ্ষণ দি থকাৰ ফলতে ৰাইজৰ অসুবিধা হৈ পৰিছে। আৰু তেনে মুহূৰ্তত আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত শিলা বৰ্ষণে তাণ্ডৱ লীলা চলাইছে। শিলৰ তাণ্ডৱ লীলাত ৰাইজ আতংকিত হৈ পৰিছে। ৰাইজে এতিয়া আতংকিত হৈ গৈছে, কাৰণ ইফালে বৰ্ষণ, আনফালে বতাহ আৰু শিলৰ যি তাণ্ডৱ, এই তাণ্ডৱ লীলাৰ ফলত ৰাইজ বৰ্তমান আতংকিত হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই দৃশ্য আপোনালোকে চাইছে। নগাঁও জিলাৰ দৃশ্য দেখুৱাইছোঁ। একেদৰে দেখুৱাইছোঁ আমি গুৱাহাটী মহানগৰতে এনেকৈ তাণ্ডৱ লীলা চলাইছে শিলে। একেদৰে আমি দেখুৱাইছোঁ ধুবুৰীৰ দৃশ্য। ধুবুৰী জিলাতো ধুবুৰী চহৰতে এনেকৈ তাণ্ডৱ লীলা চলোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকৈ শিলা বৰ্ষণে তাণ্ডৱ লীলা চলাইছে। যোৱা 3টা দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে শিলৰ নেৰানেপেৰা বৰ্ষণ। ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি গৈছে। বৰ্ষণৰ ফলত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যোৱাৰ ফলতে ৰাইজ সাধাৰণ জনতা ঘৰৰ পৰা ওলাব পৰা নাই। হাজিৰা মজুৰি কৰি খোৱা লোকসকল ঘৰৰ পৰা ওলাব পৰা নাই। একেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ অসুবিধাত সাধাৰণ ৰাইজ ভুগি আছে। আৰু তেনে মুহূৰ্তত আজি দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ জাজৰি বটদ্ৰৱা সমষ্টি আদি অঞ্চলত কিন্তু ব্যাপক হাৰত শিল আকাশৰ পৰা মৰি পৰা দেখিবলৈ পোৱা গৈছে। দমে দমে মানুহৰ ঘৰত সোমাই গৈছে। শিলত ইমানেই প্ৰকোপ বাঢ়িছিল যে ঘৰত সোমাই গৈছে। একেদৰে গুৱাহাটীতো একে অৱস্থা হৈছে। ৰাস্তা পদূলি সকলোতে কেৱল শিল আৰু শিল। আপোনালোকে দেখি আছে যে বৰষুণ, ইফালে বৰষুণ, বতাহ আৰু শিলৰ তাণ্ডৱ লীলাত ৰাইজ আতংকিত হৈ পৰিছে। আমি দেখুৱাইছোঁ এই দৃশ্য, এই ভয়ংকৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আমি অসমৰ দৰ্শকক দেখুৱাই আছোঁ। এই দৃশ্য হৈছে নগাঁও জিলাৰ দৃশ্য। একেদৰে আমি দেখুৱাইছোঁ গুৱাহাটীৰ দৃশ্য। গুৱাহাটী মহানগৰতো এনেকৈ শিলে তাণ্ডৱ লীলা চলাই গৈছে। আবেলি মানত এনেকৈ শিলে তাণ্ডৱ লীলা চলোৱা দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছোঁ। ধুবুৰীতো চলিল শিলৰ তাণ্ডৱ লীলা। বৰষুণ, শিল, বতাহ সকলোতে এতিয়া ৰাজ্যত এক প্ৰকাৰ সংকটৰ সৃষ্টি কৰি পেলাইছে। বিগত 3 দিনৰ পৰা নেৰানেপেৰা বৰ্ষণ চলি আছে। এই বৰ্ষণৰ ফলত ৰাইজ ঘৰৰ পৰা ওলাব পৰা নাই, বজাৰ সমান কৰিব পৰা নাই, বজাৰ ঘাট একোকে কৰিব পৰা নাই, স্কুল কলেজ কাৰ্যালয় সকলোতে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আৰু তাৰ মাজতে আজি যেনেদৰে সমগ্ৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত শিলে তাণ্ডৱ লীলা চলালে, এই তাণ্ডৱৰ ফলত ৰাজ্যত আৰু অধিক ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ আছে। আৰু এনে মুহূৰ্তত ৰাইজ আতংকিত হৈ পৰিছে, কাৰণ যেনেদৰে আকাশৰ পৰা শিল দমে দমে পৰিছে আৰু এই শিলৰ প্ৰকোপ আৰু তাণ্ডৱ লীলাৰ ফলত ৰাইজ আতংকিত হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই দৃশ্য। পুনৰবাৰ কৈছোঁ নগাঁও জিলাৰ বটদ্ৰৱা জাজৰি আদি অঞ্চলৰ দৃশ্য। একেদৰে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী মহানগৰৰ দৃশ্য। গুৱাহাটী মহানগৰতে একেদৰে শিলৰ তাণ্ডৱ লীলা চলাই গ'ল। আৰু একেদৰে আমি দেখুৱাইছোঁ ধুবুৰীৰ দৃশ্য। ধুবুৰীতো শিলে তাণ্ডৱ লীলা চলাই গ'ল।